নমস্কাৰ। কবিতাৰ শিৰোনাম সপোনৰ পথাৰ। কবি আলতাফ হুছেইন। আবৃত্তি সাবিনা বেগম। পিতাই সপোনৰ পথাৰখনত বৰষুণত তিতি ৰ'দত শুকাই এমুঠি আশা লৈ ভূই ৰোপণ কৰি পথাৰখন কৰিলে সেউজীয়া ধৰণী। কুঁৱলীৰ মাজত আঘোণৰ এচেৰেঙা ৰ'দত সোণোৱালী ধানবোৰ কাটি বৰাল সোণোৱালী ধানেৰে উপচাই তোলাৰ আশাত। কিন্তু বাৰিষাৰ চিপ চিপ বৰষুণে ক্ষুদ্ৰ নদীৰ বুকু ভৰি কঢ়িয়াই আনিলে পানী। পিতাৰ সপোনৰ পথাৰখন উটুৱাই নিলে কাল বাৰিষাৰ বানে। পিতাই বিনষ্ট সেউজীয়া ধাননি পথাৰখন বাৰে বাৰে চাই সোণোৱালী সপোনৰ ধ্বংস দেখি দুখৰ চকুলোৰে নৈ বোৱায়। কাল বাৰিষাৰ বান আহি উটুৱাই নিলে পিতাইৰ লগত হেজাৰ কৃষকৰো সোণসেৰীয়া সপোন। কৃষকসকলে বিৰহ বেদনাৰে চকুলোৰে নৈ বোৱাই কয়, এয়া যে নিয়তিৰ খেল। ধন্যবাদ।